আজি পোনাটিক ফুট গধূলিতেই শুৱালোঁ। বৰকৈ ঠেং ভৰি আচাৰি আছিল সি। মাংস মাম খাইহে হেনো শুব। আয়ে হেনো তাক হাড় বাচি বাচি মঙহৰ টুকুৰাবোৰ ভাজি থাকোঁতেই খাবলৈ দিব। বহু দিনৰ আবদাৰ তাৰ। কেইটুকুৰামান মাংস কাঁহীৰ কাণতে লৈ গৰম গৰম ভাতমুঠি খোৱাৰ। আজি দিনৰ পৰাই তাৰ ভীষণ হাবিয়াস। আয়ে মাংস আনিব। দুখৰ দুখৰকৈ কাটোতে সি কাষতে বহি চাই থাকিব। সন্ধ্যা হ'বলৈ কিমান বাকী। বাৰে বাৰে গৈ সি বেলিটোকে চাব। আজি ৰাতি আয়ে ৰান্ধি দিয়া মাংস মাম সি হেঁপাহ পলুৱাই খাব। শত ছিদ্ৰ দৈন্যতাত মোৰ ৰিক্ত জুলুঙা। অভাগা জীৱনটোত সহস্ৰ প্ৰয়োজনেই মাৰেহি পুলুঙা। এমুঠি শুকান ভাত, নৈ পাৰৰ কলমৌ শাক, কচু ঢেকীয়া অথবা পচতীয়া। প্ৰতি সাজেইটো যোৰা তাপলি মৰা। পাৰ কৰিছোঁ দিবানিশি অশ্ৰু মুচি। জীয়াই আছোঁ মাথো পেটত কৰ্কৰা পইতা গুজি। শূন্য সপোন, বিধ্বস্ত দুৰ্ভিক্ষ, অস্থি চৰ্মসাৰ দুহাত শূন্য হৈ ৰ'ল। মানুহটো শিপুইলৈ যোৱাৰ দিন ধৰি জুপুৰীয়া ঘৰখনি মোৰ তেনেই উৱলি গ'ল। পাকঘৰৰ থৈলাত দুমুঠি ভোকৰ চাউল, পোনাকণ মাংস মামৰ লোভত তেনেই আউল বাউল। আৰু মই অসহায় জননী, শূন্য দুহাত সামৰি। সেই পোনাকণক আজি ফুট গধূলিতেই শুৱালোঁ। বাৰীৰ চুকৰ পৰা দহোচীয়া অমিতা এটা বিচাৰি আনিলোঁ। তাকেই কুটি কুটি জ্বলাকৈ ৰান্ধিব লাগিব। পোনাকণক জগাই আনি কলমতিয়াই থাকোঁতেই মাংস মাম বুলি সেয়াই মুখত গুজিব লাগিব। মাংস মাম নাপালে সি বৰকৈ কান্দিব যদি তাৰ টোপনি ভাগে। জ্বলাকৈ ৰান্ধিলে টোপনিত গিলিলে দহোচীয়া অমিতাৰ জোলটো মাংস যেনেই লাগে।